উড়াব লাগা বিয়া পাতিব খতম হৈ যায় বস্তু দি দিলে বিগত বৰ্ষৰ দৰে আমাৰ মহাবিদ্যালয় ছাত্ৰ কথা বা উদ্যোগত টেঙাট অঞ্চলত বিভিন্ন ধৰণৰ পৰিষ্কাৰমূলক বা বিভিন্ন ধৰণৰ উন্নয়নমূলক আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এইবাৰো আমাৰ ছাত্ৰ কথা বা উদ্যোগত তথা আমাৰ শিক্ষাগুৰুসকলৰ উদ্যোগত আৰু প্ৰাক্তন ছাত্ৰ গোট আৰু টেঙাট অঞ্চলৰ সমূহ ৰাইজৰ সহযোগত আমাৰ এই স্বচ্ছতা অভিযানৰ আজি কাৰ্যসূচী সফল সমাপ্তি হ'ল আৰু অনাগত দিনতো আমাৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু টেঙাট ৰাইজৰ সহায় সহযোগিতা পাম বুলি আমি আশা ৰাখিলোঁ আৰু এনেধৰণৰ কাৰ্যসূচী যাতে আমি টেঙাট অঞ্চলত কৰিব পাৰোঁ তাৰ বাবে সকলোৰে সহায় সহযোগিতা অনাগত দিনত আমি একান্তৰে কামনা কৰিলোঁ। ধন্যবাদ।